আমি সবে সত্যত থাকিব লাগে আৰু এই কাৰণে কৈছে সত্যৰ মে জয়তে মানে পৃথিৱীত সবে সত্য আৰু আমি মানৱ জাতিহে কিছুমান বস্তু অসত্য কৰি গোটেই সমাজখন আমি খেলিমেলি কৰি দিওঁ আৰু ইয়াৰ কাৰণে সমাজত বসবাস কৰা বিভিন্ন মানুহবিলাকে বিভিন্ন শ্ৰেণীৰ মানুহবিলাকে বহুত কষ্ট পাব লগা হয় এই কাৰণে সত্যটো সদায় ৰাখিব লাগে আমাৰ হাৱা বতাহটো সত্য পানীটো সত্য সূৰ্যটো সত্য আমাৰ জীৱ জন্তু সবে সত্য গতিকে সত্যটো বাদ সত্যৰ আশ্ৰয় লৈছে আৰু গোটেই মানৱ জাতিটোৰ যিটো মূল গুণ আছিলে ইয়াৰ পৰা বিচলিত হোৱা যেন আমি অনুভৱ হয় সেইকাৰণে আমাৰ গান্ধীজীয়ে কোৱা যিটো সত্যৰ বাণী সেইটো সদায় আমি মনত ৰাখিব লাগিব আৰু দ্বিতীয় কথাটো হৈছে হিংসাটো অকল ফিজিকেল এছাল্ট বা ফিজিকেল টৰ্চাৰ কৰাটোৱে নহয় আজি এই হিংসাৰ বিভিন্ন ৰূপ আছে আৰু ইয়াৰ ভিতৰত আমাৰ ছাৰে কৈছে কি মানসিক যিটো অশান্তি সৃষ্টি কৰা এইটো এটা ডাঙৰ হিংসা হয় কৰাপশ্যনটো আজিৰ তাৰিখত বহুত ডাঙৰ এটা হিংসা হয় কি গৰীব মানুহবিলাকক দুখীয়া মানুহবিলাকক শোষণ কৰি যিটো নেকি সন্ত্ৰাসৰ সৃষ্টি কৰিছে এইটো বহুত ডাঙৰ এটা হিংসা হয় তো সেইকাৰণে আজিও আমি এটা পিচফুল এটা পৃথিৱীত এটা বিশ্ব এটা পাব পাৰোঁ যদি সকলো মানুহে যদি হিংসা বৰ্জন কৰে তেতিয়া আজিও এটা আমি স্বৰ্গৰ নিচিনা এটা আমি পৃথিৱী পাবলৈ সক্ষম হ'ম কিন্তু আজি মানৱ জাতিটো নিজৰ চিন্তা কৰি যিটো সেলফিশ হৈ গৈছে সবে ময়ৰ পৰা আৰম্ভ কৰা যিটো কথা এই কথাটোৱে মানে আমাৰ ওচৰ চুবুৰীয়াক আমাৰ নিজৰ লগত বসবাস কৰা সকলো মানুহকে সংকিত কৰি পেলাইছে আৰু ইয়াত বিশেষকৈ আজি মানসিক যিটো অশান্তিৰ কথা আমাৰ ছাৰে ক'লে এই কথাটো আমি সবে গুৰুত্ব দিব লাগিব আমি ইয়াতে মানৱ হিচাপে জীয়াই থকাৰ কাৰণে যিটো বেসিক আমাৰ মিনিমাম এটা নিড আছে যিটো মানে আমাৰ ফাণ্ডামেণ্টেল নিড হয় সেইবিলাকত কোনো যাতে ইণ্টাৰফিয়াৰ নকৰে এইটো ভূমিয়ে হওক এইটো ভাষাই হওক এইটো সংস্কৃতিয়ে হওক বা এইটো আমাৰ বিভিন্ন মানে ইস্যু হওক যিটো নেকি আমাৰ জাতি জনগোষ্ঠীৰ মানে সিকিউৰিটি আৰু শান্তি আৰু উন্নয়নৰ লগত জড়িত আছে ইয়াত এজনে আনজনক সহায় কৰিব লাগে কিন্তু আমি ক্ষতি কৰিব নালাগে আৰু এই কথাবিলাক আলোচনা কৰাৰ কাৰণে আমাৰ আজি কোনো ইনষ্টিটিউশ্যন নাই আমাৰ বিদ্যালয়বিলাক ডিগ্ৰী দিছে কিন্তু যিটো মানে এতিয়া মানৱ জাতি হিচাপে মানুহ এজনক যিটো গুণ লাগে এই গুণটো দিয়াত মানে বহুত সময়ত ফেইল হৈছে সেইকাৰণে এজন মানুহ বহুত ডিগ্ৰী অৰ্জন কৰিছে সি PhD কৰিছে সি মানে বহুত ডিগ্ৰী লৈছে কিন্তু এজন মানুহ হিচাপে আচাৰ ব্যৱহাৰ চিন্তাধাৰাবিলাক মানে সকলো মানুহৰ লগত মিলি চলিব পৰা যিটো কেৰেক্টাৰ সেইটো আমি মানে অৰ্জন কৰিব পৰা নাই তো সেইকাৰণে এইটো আমাৰ কাৰণে নৱ প্ৰজন্মৰ কাৰণে ডাঙৰ এটা প্ৰত্যাহ্বান আমি কেনেকৈ এটা পাৰফেক্ট মানুহ হ'ব পাৰোঁ ভাল মানুহ এজন কেনেকৈ হ'ব পাৰোঁ গুড হিউমেন বিং এজন কেনেকৈ হ'ব পাৰোঁ আৰু এই কামখিনি আজি আমাৰ মাজত কৰাৰ কাৰণে সকলো শ্ৰেণীৰ মানুহ আগবাঢ়ি আহিব লাগিব আমি এটা শান্তিৰ বিশ্ব বিচাৰোঁ আমি শান্তিৰ ভাৰত বিচাৰোঁ শান্তিৰ অসম বিচাৰোঁ আৰু শান্তিৰ আমি BTR বিচাৰোঁ য'ত আমাৰ মা দেউতা ভাই দাদা সকলো শান্তিৰে থাকিব পাৰোঁ সকলো নিজৰ আত্মসন্মান লৈ জীয়াই থাকিব পাৰোঁ আৰু এইখিনি কাম কৰাটো ইমান সহজ নহয় কাৰণ যোৱা 50 বছৰত স্বাধীনতাৰ এই 72 বছৰত আমাৰ মাজত আমি বিভিন্ন উদ্দেশ্য লৈ কাম কৰিবলৈ যাওঁতে আমাৰ এজনে আনজনক বহুত ভুল বুজাবুজি হৈছে আৰু কিছুমান অনাগত কি কয় অনাকাংক্ষিত কিছুমান সিচুৱেশ্যন হৈ গৈছে যেটো কোনোবা ইচ্ছাকৃতভাৱে কৰা নাই হ'ব পাৰে কিন্তু হি ভাবিব নোৱাৰাত এই কামবিলাক হৈছে যাৰ কাৰণে সমাজখনত বহুত ক্ষতি কৰিছে সেই কাৰণে মই ইটোকে আহ্বান কৰোঁ আমাৰ আজিৰ এপছুৰ নেতৃত্ব আৰু সমাজখনত যিখিনি যুৱচাম আছে আমি সকলোকে আগুৱাই ল'ব পাৰিব লাগিব এজনে আনজনক একচেপ্ট কৰিব মৰম দিব সন্মান দিব তেতিয়াহে আমাৰ সমাজখন আগুৱাই যাব পাৰিব লাগিব এইখিনি কথাই ক'লো আৰু আজি এই গান্ধী জয়ন্তীত যেটো মেছেজ এপছুৰ পৰা ইয়াত দিয়া হৈছে কি আমাৰ শান্তিৰ কাৰণে এইটো সদায় অটুট থাকক আৰু নিখিল বড়ো ছাত্ৰ সন্থাই এই শান্তিৰ বাণী লৈ সমাজখন যাতে সদায় এটা মৰম স্নেহ আৰু সন্মানৰ এনাজৰীৰে আগুৱাই লৈ যাব পাৰে সেইটোকে কামনা কৰি মোৰ বক্তব্য সামৰিছোঁ ধন্যবাদ
बिथांनिसिम आं बे समाव साबायखर बावबाय हाबाफारियाव बाहागो लाफैनायनि थाखाय बे समाव हाबाफारि बायदियै এই সময়ত কাৰ্যসূচী মতে শান্তিৰ প্ৰতীক পাৰচৰাই উৰুৱা কাৰ্যসূচী बे समाव गोजोननि थांखि लानानै बे हाबाफारिजों लोब्बा लाखिनानै जोङो फारौ बिरहोनाय हाबाफारि लादों बे हाबाफारिखौ मावफुंनो थाखाय मानगोनां डक्टर केशव बसुमतारी प्रिन्सिपाल बिबि किसान कलेज बिथांनिखौ जों हांख्रायनानै लाबोदों बे समाव बिथांखौ गांसे आर'नाइजों बरायना लाग्रोनो थाखाय बे समाव गुरै खावलायबाय गाहाय गारनांगोन এই সময়ত পোনপ্ৰথমে মই আমাৰ সন্মানীয় অতিথি ডক্টৰ কেশৱ বসুমতাৰী ছাৰক মই শান্তিৰ প্ৰতীক পাৰচৰাই উৰুৱা কাৰ্যসূচীটো শুভাৰম্ভ কৰিবৰ কাৰণে অনুৰোধ কৰিছোঁ 1 2 3 এই সময়ত সকলোকে কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ কাৰণে ধন্যবাদ জনাইছোঁ বয়কোবো हाबाफारियाव बाहागो लानायनि थाखाय साबायखर बावबाय गोबां सान्दुं गोसा अब्लाबो गोबाव सम जोंनि हाबाफारियाव बाहागो लानायनि थाखाय आं बे समाव बयखौबो साबायखर बावदों এই সময়ত ৰাতিপুৱাৰ আমাৰ যি কাৰ্যসূচী এই কাৰ্যসূচীত অংশগ্ৰহণ কৰা সকলো সন্মানীয় অতিথিসকলক ধন্যবাদ জনাইছোঁ আৰু আমাৰ ৰাতিপুৱাৰ যি কাৰ্যসূচী এই কাৰ্যসূচীটো ইয়াতে সমাপ্ত কৰিছোঁ ধন্যবাদ